Our project is water level indicator. Water level indicator sensory user water indicator. হেল্ল' গাইজ স্বাগতম জনালোঁ এটা নতুন ভিডিঅ'লৈ। আজি যিহেতু টংলা অৰুণোদয় স্কুলত আহিলোঁ, অহাৰ পাছত প্ৰজেক্টবিলাক দেখিলোঁ যে এনেকুৱা সুন্দৰ সুন্দৰ প্ৰজেক্ট বনাইছে। ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। যিহেতু বন্ধুসকল ভিডিঅ'টো চাই থাকিব, স্ক্ৰাইব নকৰিব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। Our project is water level indicator. Water level indicator sensory user water ইয়াৰ পৰা মানে আমি যিমানখিনি বস্তু খাওঁ, যেনেকৈ চিপছে হওক যিয়ে হওক, মানে ইয়াৰ পৰা খাই খোৱাখিনি মানে কিডনীত যাব, কিডনীত মিক্স হ'ব। মিক্স হোৱাৰ পিছত এইটো ফিল্টাৰ্ড হ'ব, ইউৰিটাৰৰ পৰা ফিল্টাৰ্ড হৈ কিনে ইউৰিনাৰী ব্লাডৰ আহিব, আহি কিনে ইউৰেথ্ৰাৰ পৰা এনেকৈ ওলাব। আৰু মই এতিয়া ডেম'টো দেখাই দিম। আৰু যেতিয়া আমি ঘৰতে ইউজ কৰিব পাৰিম, মানে যেতিয়া আমাৰ এইকেইটা ফুল হৈ থাকে, গ্লাছৰ পানীত পৰি যায়। এইকেইটা যদি তাতে ফিক্স কৰি দিওঁ, পিছত আমাৰ পানীটো ছেভ হৈ পৰিব। এতিয়া এলাৰ্জি যেতিয়া লাগি যাব, তেতিয়া আমাৰ পানীও ছেভ হৈ যাব। We've taken one 9-volt battery and one transistor and one resistor, and we cannot blow a bulb with this 9-volt battery because it has low voltage. So we've taken one transistor, it increases the power of the voltage, and when we turn on the switch, the current goes through these conductors and through this solenoid, and this aluminum foil it sparks the magnetic field, and when we take this bulb near to it, it starts glowing. Its main work is to produce high voltage at low current only, and we can use it in our daily life, like in televisions and radios and other electronics. So this is our big work. এইটো আমাৰ জেষ্টাৰ কণ্ট্ৰল ৰবট হয়। এইটো এনেকুৱা ৰবট হয় যোনটো আমাৰ হাতৰ মুভমেণ্টেদি চায়। চ' আমি চবেই দেখা পাইছোঁ কি আজিকালি গাড়ীবোৰ যোনবিলাক আছে, ফ'ৰ হুইলাৰ গাড়ীত আমি ষ্টেৰিং হুইলাৰ ধৰিব লাগে, বাইকত আমাৰ এক্সিলেটৰ ধৰিব লাগে। আৰু আমি দেখা পাইছোঁ কি চিলড্ৰেনবিলাকে মোবাইলত গেম খেলি লাগে, এনেকৈ ধৰে। সেইটো নিজৰ গেমৰ ভিতৰত কেৰেক্টাৰটো কণ্ট্ৰল কৰে। তাৰ পৰা আমি আইডিয়া পাইছোঁ কি আমি এনেকুৱাই কিবা এটা বনাওঁ, কিন্তু গেমৰ নহয়, আমি ৰিয়েল লাইফ কিবা গাড়ী কণ্ট্ৰল কৰোঁ। আৰু ডাঙৰ থাকে য'ত মানুহবিলাকে নামি আহিব আগত যাব। আমি ফোনটো ইউজ কৰিছোঁ কাৰণ আমাৰ ব্লুটুথৰ কাৰণে কিবা লাগে, আমাৰ ব্লুটুথৰ চিপো ইউজ কৰিব পাৰি, যিমান টেকন'লজি হলোগ্ৰামটো বেচিকেলি এটা 3D ফিল্ম হয়, যিকোনো বস্তুৰে এইটো এনেকৈ ইউজ কৰা হয় যেতিয়া এটা আমি গ্লাছ ইউজ কৰিছোঁ। মেইনলি গ্লাছৰ যিটো ৰিফ্লেকশ্যনটো দেখা পাওঁ, আৰু ইয়াৰ লগে লগে টংলা মহাবিদ্যালয়ৰ বিৰোধী বিভাগৰ সহকাৰী প্ৰবক্তা সুজুলি পাঠক আমাৰ এই মুহূৰ্তত তেখেতকো আমি ইতিহাস নিমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতসকল এখনি ফুলা গামোচাৰে
আৰু জনাবলৈ আমাৰ শিক্ষাৰ্থীসকলক অনুৰোধ জনাইছোঁ হিউমেন ফলোইং ৰবট হয় মানে মানুহক ফলো কৰিব পাৰে ইয়াতে সেন্সৰ আছে সেন্সৰ দুজনী পাঠক ফলো কৰে সফল প্ৰবক্তা জয়ন্তী বিভাগ তংলা মহাবিদ্যালয় আৰু ইয়াৰ লগে লগে আমি ফৰৱাৰ্ড যাব বেকৱাৰ্ড যাব লেফ্ট ৰাইট কৰে চ' এইটো আমি এনেকৈ বনাইছোঁ যে ফোনটো আমাৰ ইয়াতে এটাচ থাকিব আমাৰ হাতৰ মুভমেণ্টটো ফোনত ষ্ট'ৰ হ'ব ইনফৰমেশ্যনখিনি এণ্ড ব্লুটুথৰ পৰা ইয়াতে ব্লুটুথ মডেলটো ষ্ট'ৰ হ'ব দেন আৰ্ডুইনো আমি প্ৰি কোডেড কৰি লোৱা আছে কোডিং কৰিছিলোঁ আৰু তোমাৰ ক্লাছ আৰু তোমাৰ নাম আৰু তোমাৰ স্কুলটোৰ নাম নমস্কাৰ মোৰ নাম প্ৰিয়া নাথা মই ক্লাছ ভেজিটেবল ৱেষ্টবোৰ যোনবোৰ থাকে এইবিলাক আমি পানীত মিহলি কৰি পেলাই কণ্টেইনাৰত ঢালিম এয়াৰ চিল এয়াৰ বা বেক্টেৰিয়াবোৰ পাছ হ'ব নোৱাৰে উঠাব পৰা নাই এতিয়া আমি বেক্টেৰিয়া মানে যোনবোৰ এনাৰবিক বেক্টেৰিয়াছ থাকে এনাৰবিক বেক্টেৰিয়াছবিলাকে এইটো ডাইজেষ্ট কৰিব ডাইজেষ্ট কৰাৰ পিছত এটা গেছ কৰিছোঁ গেছটোৰ নাম হৈছে মিথেন গেছ CH4 হয় আৰু এইটো হাইলি ফ্লেমেবল আৰু আমি এইটো গেছটো ভেৰি ল' কষ্টত বনাব পাৰিম আৰু এইটো ইয়াৰ ইউজেছবোৰ হৈছে মানে এইবিলাক ফুড কুকিং আৰু ইলেক্ট্ৰিকেল জেনেৰেটিং আৰু কম্বিনেচিং এণ্ড হিট পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্পাছ আৰু এগ্ৰিকালচাৰেল পাৰ্পাছবিলাকত আমি ইউজ কৰিব আৰু যদি আমি এইটো লাৰ্জাৰ স্কেলত বনাওঁ ডাঙৰকৈ যদি বনাওঁ ডাঙৰকৈ বনালে তেতিয়া আমি যোনবোৰ গেছ ষ্ট'ৰ হ'ব সেই গেছবোৰ আমি 5 to 6 মান্থছ আমি ইউজ কৰিব পাৰিম আৰু 5-6 মান্থছ হোৱাৰ পিছত আমি আৰেকবাৰ নতুন যেতিয়া আমি ঢালিম গোবৰ বা ভেজিটেবল ৱেষ্টেজ পানীত মিহলাই এই তলৰ ঢলাৰ পিছত এই ৱেষ্টেজবিলাক যেতিয়া ওপৰত আহিব ওপৰত অহাৰ পিছত এই ৱেষ্টবিলাক আমি ফাৰ্টিলাইজাৰ্ছ বা সাৰ বুলি কয় যিটো সেইটো হিচাপে ইউজ কৰিব পাৰিম পেডি ফিল্ডছ বা এগ্ৰিকালচাৰেল ফিল্ডছবিলাক আৰু আমি এটা ভিডিঅ' এটা বনাইছিলোঁ স্মল জাষ্ট আমি এটা ডেমো বনাইছিলোঁ আপোনালোকে ডাইৰেক্ট পাইপটো আপোনালোকে ডাইৰেক্ট LPG ষ্টকবিলাকত ডাইৰেক্ট কানেক্ট কৰি পেলাই আপোনালোকে কুকিঙত ইউজ কৰিব পাৰিব আৰু ইলেক্ট্ৰিচিটি জেনেৰেটিং আৰু ভেহিকেল ৰানিং আৰু যিকোনো ফায়াৰ ৰিলেটেড ৱৰ্কছবিলাক আপোনালোকে ইউজ কৰিব পাৰিব সেইটোৱে আছিলে যেতিয়া আমি ইয়াতে আমাৰ তেতিয়া আমি এই ডাঙৰ পাইপেৰে যিবোৰ ৱেষ্ট আৰু তাতে লিকুইড ছেপাৰেট কৰি দিওঁ সেইকেইটা কণ্টেইনাৰত ডাঙৰ পাইপেৰে ইয়াতে আমাৰ সেইবোৰ কৰি ডাইৰেক্ট আহি যাব তাৰপিছত আমি এই দিব পাৰি যদি ফাৰ্টিলাইজাৰ হিচাপে আমি ইউজ কৰিব পাৰোঁ আৰু আমাৰ প্লেণ্টছ ফ্লাৱাৰ্ছ এইবোৰ গ্ৰ' কৰাৰ কাৰণে হেল্প কৰে তাৰপিছত এই তিনিটা পাইপেৰে আমাৰ যিবোৰ লিকুইড যেতিয়া আমি এই ছেপাৰেট কৰি তিনিটা কণ্টেইনাৰত যাব এই তিনিটা কণ্টেইনাৰত আমি গ্ৰীণ কপাৰ তিনিটা কণ্টেইনাৰতে ৰখা হৈছে আৰু আপোনালোকক আমাৰ ৱৰ্ক দেখাবৰ কাৰণে আমাৰ ইলেক্ট্ৰিচিটি আৰু ইয়াতে এটা লাইট কানেক্ট কৰিছোঁ যিদৰে আপোনালোকে জানিব পাৰিব যে আমাৰ প্ৰজেক্টটো ছাকচেছ হৈছে অল্টাৰনেটিভ কানেক্ট কৰিছোঁ জ্বলান আমি মানে কোনো ধৰণৰ বেটাৰী বা মটৰ আৰু একো মানে এনেকুৱা ধৰণৰ বস্তু ইউজ কৰা নাই তো আমাৰ ভল্টেজটো বেছি বাঢ়িবৰ কাৰণে আমি ডাঙৰ কণ্টেইনাৰ ইউজ কৰিম মানে আমি ইয়াতে বেছি ডাঙৰ কণ্টেইনাৰ আমাৰ বাল্বটো This time, the number of models more than one. red blood হয় আৰু red blood user side হয় One party models are there. It is not showing zip
models are there in the exhibition, and it is not so easy. What 59 means, same number of students and this automatically figures কৰে এলাউ students এইটো আমি যিকোনো ৱাটাৰ কনজাৰ্ভাৰ মেচিনৰ লগত কানেক্ট কৰিব পাৰোঁ কানেক্ট কৰিলে ধৰি লওক আমি ঘৰত নাই ডিফিকাল্টি হৈ আছে আমি ঘৰত নাই বাহিৰত আছোঁ আৰু বৰষুণ দি আছে আমি এনেকৈ ৱাটাৰটো কনজাৰ্ভ কৰিব পাৰোঁ কিন্তু বেছিকেলি কাৰৰ লগত কানেক্ট কৰা হয় কাৰ ৰুটবাছবিলাকে অট'মেটিকেলি যেতিয়া বৰষুণ দিয়ে অট'মেটিকেলি ৱাইপ কৰে